বেংক গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। বেংকত যোৱাৰ আগতে জানি লওক সবিশেষ, নাজানিলে পৰিব ভয়ংকৰ বিপদত। যদি বেংকত একাউণ্ট আছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। বেংক গ্ৰাহকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল 17 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ কেইবাদিনো বেংক বন্ধ থাকিব। এই সময়ছোৱাত দ্বিতীয় শনিবাৰ আৰু দেওবাৰৰ বাহিৰেও বিভিন্ন উৎসৱৰ বাবে বেংকসমূহত কোনো ধৰণৰ কাম কাজ নাথাকিব। এই ধাৰাবাহিক ছুটিৰ বাবে গ্ৰাহকৰ বেংকিং সম্পৰ্কীয় কামত প্ৰভাৱ পৰিব পাৰে। অৱশ্যে অনলাইন সেৱা অব্যাহত থাকিব, কিন্তু চেকবুক আৰু পাছবুকৰ কামত প্ৰভাৱ পৰিব পাৰে। গতিকে যদি আপোনাৰ কিবা গুৰুত্বপূৰ্ণ কাম আছে তেন্তে এতিয়াই সম্পূৰ্ণ কৰি লওক। RBI প্ৰকাশ কৰা বেংক ছুটিৰ তালিকা চাবলৈ সম্পূৰ্ণ প্ৰতিবেদন চাই লওক। ছুটিৰ সময়ত গ্ৰাহকে অনলাইন সেৱা ব্যৱহাৰ কৰিব পাৰে, কাৰণ UPI, মোবাইল বেংকিং, ইণ্টাৰনেট বেংকিং আদি ডিজিটেল সেৱা বেংক ছুটিৰ দ্বাৰা প্ৰভাৱিত নহয়। আপুনি UPI ব্যৱহাৰ কৰি ধন হস্তান্তৰ কৰিব পাৰে আৰু নগদ ধন উলিয়াবলৈ ATM ব্যৱহাৰ কৰিব পাৰে। নেট বেংকিং, ATM, ডিজিটেল পেমেণ্টৰ জৰিয়তেও আপোনাৰ কামবোৰ কৰিব পাৰিব। ক্ৰেডিট আৰু ডেবিট কাৰ্ডো সহজে ব্যৱহাৰ কৰিব পাৰিব। নেট বেংকিং বা মোবাইল বেংকিংৰ জৰিয়তে এটা একাউণ্টৰ পৰা আন এটা একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব পাৰিব। 17 ডিচেম্বৰ এই দিনটোত দেওবাৰ হোৱাৰ কাৰণে বেংকসমূহ বন্ধ থাকিব। 18 ডিচেম্বৰ উছামৰ মৃত্যু বাৰ্ষিকৰ বাবে মেঘালয়ত বেংকসমূহ বন্ধ থাকিব। 19 ডিচেম্বৰ গোৱা মুক্তি দিৱসৰ কাৰণে গোৱাত বন্ধ থাকিব বেংকসমূহ। 23 ডিচেম্বৰ চতুৰ্থ শনিবাৰ হোৱাৰ কাৰণে বেংকসমূহ বন্ধ থাকিব। লগতে 24 ডিচেম্বৰ তাৰিখ এই দিনটোত দেওবাৰ হোৱাৰ কাৰণে বেংকসমূহ বন্ধ থাকিব। 25 ডিচেম্বৰ বৰদিনৰ বাবে সমগ্ৰ দেশৰ বেংক বন্ধ থাকিব। 16 ডিচেম্বৰ বৰদিনৰ বাবে মিজোৰাম, নাগালেণ্ড আৰু মেঘালয়ত বেংকসমূহ বন্ধ থাকিব। 27 ডিচেম্বৰ তাৰিখে বৰদিনৰ কাৰণে নাগালেণ্ডত বন্ধ থাকিব বেংকসমূহ। 30 ডিচেম্বৰ তাৰিখে মেঘালয়ত উকিয়াং নাংবা মহোৎসৱৰ কাৰণে বেংকসমূহ বন্ধ থাকিব।